পশ্চিম কাৰ্বি আংলঙত কপিলী নৈৰ বানে উটুৱাই নিয়া ৰবিন টেৰাঙৰ মৃতদেহ SDRFৰ দ্বাৰা উদ্ধাৰ। পশ্চিম কাৰ্বি আংলং জিলাৰ হাটগাঁৱৰ যুৱক ৰবিন টেৰাঙক কপিলী নৈৰ বিধ্বংসী বানে উটুৱাই নিয়াৰ পিছৰে পৰা সন্ধানহীন হৈ আছিল যদিও যুৱকজনক তেওঁৰ মৃতদেহ আজি বিয়লি অৱশেষত উদ্ধাৰ কৰিবলৈ সক্ষম হয় SDRF বাহিনীয়ে। জানিব পৰা মতে যুৱক ৰবিন টেৰাঙে কপিলী নৈৰ বাঢ়নী পানীৰ কবলত পৰা তেওঁলোকৰ ঘৰটোৰ পৰা কাপোৰ কানিকে আদি কৰি কিছু সা সামগ্ৰী উলিয়াই আনিবলৈ যাওঁতেই এই অবাঞ্ছিত কৰুণ ঘটনা সংঘটিত হয়। অৰ্থাৎ কপিলী নৈৰ ভয়াৱহ বানে নিমিষতে 28 বছৰীয়া যুৱকজনক উটুৱাই নিয়ে। এই দুঃসাহসিক কাৰ্য নকৰিবলৈ তেওঁৰ পিতৃয়ে বাধা প্ৰদান কৰিছিল যদিও তেওঁৰ পিতৃৰ কথা নুশুনি আগুৱাই যোৱাৰ বাবে এই দুখজনক ঘটনাটো ঘটে। আজি SDRF বাহিনীয়ে দিনটো অভিযান চলোৱাৰ অন্তত বিয়লি যুৱক ৰবিন টেৰাঙৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। বৰ্তমান আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।